ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পঞ্চম পাঠত থকা শব্দ অৰ্থসমূহ পঢ়িম। প্ৰথমটো শব্দ দিয়া হৈছে চাবা বিখ্যাত। বিখ্যাত মানে কি আমি সকলোৱে জানো। বিখ্যাত মানে হৈছে সকলোৱে জনা বা চিনি পোৱা, যি জনপ্ৰিয়। আৰু ইয়াক ইংৰাজীত কোৱা হয় ফেমাছ। ইয়াৰ পিছৰ শব্দটো হৈছে পুণ্য। পুণ্য মানে হৈছে সৎ কৰ্ম, ভাল কাম। আৰু ইয়াক ইংৰাজীত কোৱা হয় এ ভাৰ্চুৱাছ এক্ট। ইয়াৰ পিছৰ শব্দটো হৈছে অযোধ্যা। অযোধ্যা হৈছে এখন ৰাজ্য, সৰজু নদীৰ পাৰত থকা এখন ৰাজ্য। আৰু ইয়াক ইংৰাজীত কোৱা হয় এন এনচিয়েণ্ট ষ্টেট। ইয়াৰ পিছৰ শব্দটো হৈছে মহাকাব্য। মহাকাব্য মানে হৈছে বীৰ বা শ্ৰেষ্ঠ লোকৰ কাৰ্য বৰ্ণিত থকা পৌৰাণিক কাব্য। আমি ইয়াৰ আগৰ পাঠটো পঢ়োঁতে মহাকাব্যৰ নাম পঢ়িবলৈ পাইছিলোঁ। তোমালোকৰ বাৰু মনত আছেনে মহাকাব্য দুখনৰ নাম কি কি আছিল? এখন হৈছে ৰামায়ণ, আনখন হৈছে মহাভাৰত। য'ত যি পৌৰাণিক কাব্যত বীৰ লোকৰ কাৰ্য বৰ্ণনা কৰা থাকে তাকেই মহাকাব্য বুলি কোৱা হয়। ইয়াক ইংৰাজীত কোৱা হ'ব এপিক। ইয়াৰ পিছত দিয়া শব্দটো হৈছে ব্যাস। ব্যাস মুনি এজন ঋষি আৰু ইয়াক ইংৰাজীত কোৱা হয় এ চেইণ্ট। ইয়াৰ পিছত দিয়া শব্দটো হৈছে জনসংখ্যা। জনসংখ্যা মানে হৈছে পপুলেশ্যন। আমি সকলোৱে জানো অসমীয়া অৰ্থটো হ'ব ইয়াৰ মানুহৰ হিচাপ। ইয়াৰ পিছত দিয়া শব্দটো হৈছে সমস্যা। সমস্যা মানে হৈছে জটিলতা আৰু ইয়াৰ ইংৰাজী অৰ্থটোতো আমি জানোৱেই, ইংৰাজীত ইয়াক কোৱা হয় প্ৰব্লেম। ত্যাগ। ত্যাগ মানে হৈছে এৰা কাৰ্য, ইংৰাজীত ইয়াক কোৱা হ'ব গিভিং আপ। ইয়াৰ পিছৰ শব্দটো হৈছে ধ্যান। ধ্যান মানে হৈছে ধ্যান কৰা, অৰ্থাৎ মন লগোৱা কাৰ্য, ইংৰাজী অৰ্থটো হৈছে মেডিটেশ্যন। ইয়াৰ পিছৰ শব্দটো হৈছে জনকল্যাণ। জনকল্যাণ মানে হৈছে জনসাধাৰণৰ কল্যাণ সাধন কৰা, মানে আনৰ হিত সাধন, ইংৰাজীত ইয়াক কোৱা হ'ব ছ'চিয়েল ৱেলফেয়াৰ। ইয়াৰ পিছৰ শব্দটো হৈছে তপস্যা। তপস্যা মানে হৈছে একান্ত মনে শৰীৰক কষ্ট দি কৰা দেৱতাৰ আৰাধনা, অৰ্থাৎ কঠোৰ সাধনা। ইয়াক ইংৰাজীত কোৱা হয় ডিভ'শ্যন। একেবাৰে শেষৰ শব্দটো হৈছে যোগাভ্যাস। যোগাভ্যাস মানে হৈছে যোগ আৰু অভ্যাস, এই দুটা শব্দ লগ লাগি যোগাভ্যাস শব্দটো হৈছে। যোগাভ্যাস মানে যোগ, অনুশীলন মানে য়োগা কৰা। ইয়াৰ ইংৰাজী অৰ্থটো হ'ব প্ৰেক্টিচ অফ য়োগা। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহাচোন আমি এই শব্দ অৰ্থকেইটা আকৌ এবাৰ পঢ়ি চাওঁ। বিখ্যাত মানে সকলোৱে জনা, ইংৰাজীত ইয়াক কোৱা হয় ফেমাছ। পুণ্য মানে সৎ কৰ্ম, ইয়াক ইংৰাজীত কোৱা হ'ব এ ভাৰ্চুৱাছ এক্ট। অযোধ্যা মানে হৈছে এখন ৰাজ্য, সৰজু নদীৰ পাৰত থকা এখন ৰাজ্য, ইয়াক ইংৰাজীত কোৱা হয় এন এনচিয়েণ্ট ষ্টেট। মহাকাব্য। মহাকাব্য মানে হৈছে বীৰ বা শ্ৰেষ্ঠ লোকৰ কাৰ্য বৰ্ণিত থকা পৌৰাণিক কাব্য, ইংৰাজীত ইয়াক কোৱা হয় এপিক। ব্যাস হৈছে এজন ঋষি আৰু ব্যাস মানে ঋষিক ইংৰাজীত কোৱা হয় এ চেইণ্ট। জনসংখ্যা মানে মানুহৰ হিচাপ, ইংৰাজীত ইয়াক কোৱা হ'ব পপুলেশ্যন। সমস্যা মানে জটিলতা, ইংৰাজীত ইয়াক কোৱা হয় প্ৰব্লেম। ত্যাগ। ত্যাগ মানে এৰা কাৰ্য, ইয়াক ইংৰাজীত কোৱা হ'ব গিভিং আপ। ধ্যান। ধ্যান মানে হৈছে মন লগোৱা কাৰ্য, ইংৰাজীত ইয়াক কোৱা হ'ব মেডিটেশ্যন। জনকল্যাণ মানে আনৰ হিত সাধন, মানে ছ'চিয়েল ৱেলফেয়াৰ। তপস্যা মানে হৈছে কঠোৰ সাধনা, ইয়াক ইংৰাজীত কোৱা হয় ডিভ'শ্যন। যোগাভ্যাস মানে যোগ, অনুশীলন মানে যোগ অভ্যাস কৰা, ইংৰাজীত ইয়াক কোৱা হ'ব প্ৰেক্টিচ অফ য়োগা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই শব্দকেইটা ভালদৰে পঢ়িবা আৰু শব্দ অৰ্থসমূহ মনত ৰাখিবলৈ যত্ন কৰিবা। লগতে এই শব্দকেইটাৰ অসমীয়া আৰু ইংৰাজী দুয়োটা অৰ্থই তোমালোকে নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা।